এতিয়া ক'ত আহি পালো গম পাইছেনে আপোনালোকে? আৰে ক'ত গম পাব, মই ক'লে গম পাব। মই এতিয়া আহি পালো তিনিআলি বজাৰত। তিনিআলি বজাৰত আমাৰ বুঢ়ান্দা দোকানত। এয়া বুঢ়ান্দা দোকানত আহি পালো। এয়া চাওক, এয়া দেখিছে কি ডাঙৰ ডাঙৰ টায়াৰ। আপুনি চাইকেল, JCB, ট্ৰেক্টৰ, ডাম্পাৰ, বাইক, এভৰিথিং, মটৰ চাইকেল হওক যিয়ে নহওক সকলো ধৰণৰ টায়াৰ ইয়াত পাব, কম দামত পাব। আহক আমি ভিতৰলৈ যাওঁ এতিয়া। এতিয়া বুঢ়ান্দা এতিয়া কওক, কেনেকুৱা আপোনাৰ দোকানৰ হালগিলা কেনেকুৱা চলি আছে? দাদা মোৰ দোকানৰ হাল ঠিকই আছে। আপোনালোকে আহিব। আচ্ছা, যোনে য'ৰ পৰা চাই আছে মানে দাদা আপুনি কওক বুলি কি ক'ম ট্ৰেক্টৰ টায়াৰৰ পৰা লৈ এভৰিথিং নতুন সেকেন্ড হেণ্ড সব আছে, সব পাব। আপুনি যদি নতুন টায়াৰ বিচাৰে নতুন টায়াৰ পাব, আৰু যদি সেকেন্ড হেণ্ড বিচাৰে চাওক সেকেন্ড হেণ্ড কি সুন্দৰ সুন্দৰ টায়াৰ আছে। এফালে লৈ হা, এয়া এইটো এটা এইটো সেকেন্ড হেণ্ড টায়াৰ হয়, এইটো বাইকৰ হয় পালচাৰৰ একদম কম দামত পাব। আৰু যদি আপোনালোকে টায়াৰ লগাব বিচাৰে বেলেগত এনে দৌৰি ফুৰি লাভ নাই। আমাৰ বুঢ়ান্দা দোকানত আহিব, কচুৱা তিনিআলি বজাৰ। আপুনি একদম কম দামত পাই যাব, স্পেচিয়েল সুপাৰ হিট টায়াৰ পাই যাব। হ্যাঁ, আৰু এটা কথা বোলা দা, এইটো কি বস্তু ইমান ডাঙৰ? এইটো মানে যদি আপোনাৰ 4 চকা আছে, আচ্ছা, যদি এক সাইড টায়ার খাই দিছে গাড়ি চলালে এক সাইড টানি লৈ যায়, এইটো মিলাবৰ কাৰণে মই কম্পিউটাৰ সিস্টেম আনিছো। এইটো সম্পূৰ্ণ কম্পিউটাৰ সিস্টেমত সেটিংস কৰা হয়। কোনো ড্ৰাইভাৰ মেকানিকেল বহিলেও টানি দিন থাকিব নালাগে। ই অটোমেটিক ই নিজে সেটিংস কেপচাৰ কৰি ল'ব। ধুনীয়া বস্তু আনিছে আপুনি দেই। মই ভাবিছিলো গাড়ী চাবি নেকি? নাই তেনেকুৱা নহয়। কিন্তু আৰু মোৰ টায়াৰৰ গুদাম আছে, মই আপোনাক গুদামত লৈ যাম। গুদামো আছে নেকি? যদি কোনোবাই আপোনাক ফলো কৰি আহে 4 চকাৰ টায়াৰ লগা ধৰক L2 আছে, বেলুনো আছে, ইনোভা আছে, ক্ৰিষ্টা আছে, যিকোনো গাড়ী হওক এভৰিথিং। মই 1000তকৈ 1500ৰ ভিতৰত নতুন টায়াৰ দি দিম সেকেন্ড হেণ্ড 100% গ্যাৰান্টি। কিন্তু আপোনাৰ বুজিছেতো বন্ধুসকল? আৰু আপোনালোকে যদি টায়াৰ লগাম বুলি ভাবে বুঢ়ান্দা দোকানত আহিব, 100% গ্যাৰান্টি দিছে। স্পেচিয়েল ধুনীয়াকৈ ডিসিপ্লিনকে লগাই দিব। আৰু তেওঁৰ যিটো পেজ আছে, কি নাম আছিলে? বুৰহান উদ্দিন। আৰু মোৰ বন্ধুসকলে যদি তেওঁক ফলো কৰিম বুলি ভাবে ফলো কৰি ৰাখিব, ভৱিষ্যতে কেতিয়াবা কাম দিব। এইবিলাক হ'ল নতুন বাইকৰ কালেকশ্যন। R15তকৈ লৈ এইবিলাক R15 পালচাৰ সব MRFৰ ব্ৰেণ্ড হয়। কি চাই পেলাই ভাইটি দেখাই দিয়া, কেমেৰা মেন টায়াৰবিলাক দেখাই দিয়া। কি সুন্দৰ সুন্দৰ টায়াৰ আছে, মইতো দেখা পাই পাগলা হৈ গৈছো। ইমান ধুনীয়া টায়াৰ। আজি মই আহিলো টায়াৰ লগাবলৈ একদম কম ৰেটত। য'ত নেকি মোক 4000 টকা লাগে, তাতকে 50% কম ৰেটত মোক টায়াৰ আজি দিছো নাই লগাই দিছে নে? লগাই দিছো 100% লগাই দিছে। দাদাক লগাইছো। এয়া সেকেন্ড হেণ্ড টায়াৰৰ এয়া কালেকশ্যন, 4 চকাৰ কালেকশ্যন। এয়া চাক 4 চকাত। এতিয়া আপোনালোকক মই গুদামত লৈ যাম। মোৰ যে গুদাম আছে, গুদামখন দেখুৱাম। আচ্ছা ঠিক আছে, হ'ব আমি গুদামত গৈ আছো এতিয়া। এয়া চাক বোলাটা টায়াৰ বুজিছে। অল অসমত মই চ্যালেঞ্জ দিছো, যদি কোনোবা মানুহে ফৰচুনাৰৰ, স্কৰপিঅ এনৰ এনেকুৱা সেকেন্ড হেণ্ড টায়াৰ দিব পাৰে, মই দোকানৰ জিন্দগীত নচলাও। ইমান ধুনীয়া দেখিছে, ইমান একদম 99% বিট মিচিলিয়ানৰ কোম্পানী হয়। যদি আপোনাৰ ভিডিঅ' চাই আহিব, কম দামত পাব। নতুনতকে 10 গুণ দাম কমত পাব আপোনালোকে। আৰু আচলতে তেওঁ কথাটো যে এনেই ফিটাহি মাৰা কথা নহয়, 100% সঁচা কথা। আৰু ভিতৰত আৰু আছে বস্তু। আহক গুদামটো মই দেখাই আৰু আছে। এয়া মোৰ গুদাম চাওক, টায়াৰ চাওক কিমান টায়াৰ। আমাৰ কেমেৰামেনক কৈছো চাৰিওফালে দেখাই দিয়া। টায়াৰ দম হৈছে। কিমান টায়াৰ হৈছে? এভেইলেবল টায়াৰ আছে। যদি লাগে আপোনালোকে খালি কালেকশ্যন কৰিব, এতিয়া কন্টেক্ট কৰিব, পাই যাব। এইটো অঞ্চলৰ ভিতৰত, এইটো অঞ্চলৰ কামপুৰত, দক্ষিণ কামপুৰ এইটো অঞ্চলত এনেকুৱা টায়াৰ দোকান মই ক'তো দেখা নাই। এইটো অঞ্চলত ইমান হেভি টায়াৰ আছে। মই হোলচেল দিওঁ। আচ্ছা, হোলচেল দিওঁ নগাঁও, দবগা। আৰু যদি কোনোবাই হোলচেলো নিব খোজে আহিব পাৰে। বাইক দোকানী হওক, 4 চকাৰ গেৰেজৰ হওক, টায়াৰ হোলচেল লাগিলে চাক আপোনাক মই কিমান বাছা-বাছি কৰা নাই। চাক এটা টায়াৰ চাওক কি ধুনীয়া টায়াৰ, কিমান 80% গ্ৰিপ আছে। ধুনীয়া হৈ আছে। কোম্পানী হৈ গ'ল ব্ৰিজটন, সাইজটো হৈ গ'ল 185, 55, 15 আৰ্টিকা। মাত্ৰ 1200 টকা, মাত্ৰ 1200 টকা। কোনোবাই দিব পাৰিব চ্যালেঞ্জ? নাই এইটো 6000 টকা। মইতো কমে ক'লো 3500 টকা। গোটেইকেইটা দেখাই দিছা না নাই? চব দেখাই দিয়া। ঠিক আছে, এতিয়া কথা হ'ল কি, আপোনালোকে আহিব, কম ৰেটত বস্তু পাব, ধুনীয়াকৈ আপোনালোকে ছাৰ্ভিচিং কৰি দিব। বাছ ইয়াতে মিলাই দিম, ফ্ৰী তেল চব মিলাই দিব। আৰু আমাৰ বুঢ়ান্দাৰ পেজটো ফ'ল' কৰিব। আৰু যদি এনেকুৱা সুন্দৰ ভিডিঅ' পাবলৈ মন যায়, মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। পুৰা শ্বেয়াৰ।